নমস্কাৰ সানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ ইউটিউব চেনেললৈ মই দীপিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, অসমৰ প্ৰায় 70% মানুহে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি জীৱন চলাই আছে। সানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰে কৃষি কৰ্মৰ ওপৰত দুটা পৰিকল্পনাৰে কাম চলাই নিছে। এটা হৈছে এছ'চিয়েশ্যন আৰু আনটো হৈছে পাৰ্টনাৰশ্বিপ। এই ক্ষেত্ৰত এই এছ'চিয়েশ্যনৰ লগত জড়িত কৈঠালকুছি গাঁৱৰ কলিতাপাৰা চুবুৰীৰ উদ্যমী কৃষক শ্ৰী কুলেন বৰ্মনৰ ঘৰত আমি আজি এই উদ্দেশ্যৰে উপস্থিত হৈছোঁ। নমস্কাৰ। আহকচোন দৰ্শকসকল, তেখেতেনো কেনেকৈ কৃষি কৰ্মৰ কামসমূহ আগবঢ়াই নিছে আমি আপোনালোকক দেখাওঁ। আমিতো সাধাৰণতে দেখিছোঁ যে পাৰ চৰাই বাঁহবোৰ কাঠেৰে সজোৱা হয়, কিন্তু আপুনি ইমানটা সজাইছে আৰু বাঁহেৰে কিয় সজাইছে? বাঁহেৰে এইকাৰণে সজোৱা হৈছে কাৰণ কাঠেৰে বনালে তাৰমানে কি হয়, যিবিলাক পাৰ চৰাই আছে সেইবিলাক মানে কি হয়, মানে চানা হোৱাৰ পিছত মানে অক্সিজেনটো কমকৈ পায়। অক্সিজেনটো কমকৈ পোৱাৰ কাৰণে মানে পোৱালিবোৰ মৰি যায়। এতিয়া মই তাৰমানে বাঁহেৰে সজাইছোঁ, তাৰমানে আধৰুৱা হৈ আছে বৰ্তমান। মোৰ মানে বাকী আছে, বহু কাম বাকী আছে। ইয়াতে মানে বেৰা দিব আছে, ইয়াতে মানে দিব লগা আছে হেৰি, মানে আধৰুৱা বহুত বাকী আছে। মোটামুটি 2-3 দিনৰ ভিতৰত ওলাই যাব এইটো। মানে এনেকৈ তাৰমানে মই আগতেও কৰিছোঁ বাঁহৰে আগতে কৰাত মই ভাল ফল পাইছোঁ তাৰমানে। গতিকে এতিয়া মই আকৌ অলপ বহল ভিত্তিত কৰিম বুলি ভাবিছোঁ। কথাখিনি দেখা যাওক কি হয় আৰু। ইয়াতে আপুনি কি কি পাৰ চৰাই দিব? মই ইয়াতে প্ৰথমতে লোকেলেদি আৰম্ভ কৰিম, আৰু মই সানৰাইজ মাল্টি ফাৰ্মিঙৰ জৰিয়তে মই অলপ যোগাযোগ কৰিছোঁ। মানে উন্নত মানৰ মানে পাৰ চৰাইৰ কাৰণে মই যোগাযোগ ৰাখিছোঁ। আৰু এটা বাঁহত কেইযোৰকৈ ধৰিব পাৰ চৰাই? এনেকৈ তাৰমানে মোৰ 1, 2, 3, 4, 5, 6টা স্লেব আছে। আৰু এনেকৈ আছে 1, 2, 3, 4, 5টা আছে। 6, 5, 30 যোৰা পাৰ ধৰিব ইয়াত। পাৰ চৰাইবোৰ ইয়াতে থাকিবনে নে বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্থা কৰি দিব? পাৰ চৰাইবিলাক ৰাতি হ'লে ইয়াতে থাকিব, দিনত হ'লে এই পিনেৰে বাহিৰত ওলাই যাব। আপুনি যে এই পকী ৰুমৰ ভিতৰত পাৰ চৰাই বাঁহটো বনোৱাৰ কথা ভাবিলে, কিয় ভাবিলে? কিবা সমস্যাৰ সন্মুখীন হয় নেকি? সমস্যা আছে কিছুমান। মানে আমাৰ ইয়াত বান্দৰ বহুত বেছি। বান্দৰে কি কৰে, মানে কণীটো জগাৰ লগে লগে মানে বান্দৰে আহি লৈ গুচি যায়। মানে কণীটো যদি লৈয়ে যায়, পোৱালি ক'ত পাম আমি? গতিকে পোৱালিটো নাপাম। গতিকে আমি কি কৰিছোঁ, ইয়াতে মানে ওপৰত মানে বাঁহ লগাই দিছোঁ, যাতে বান্দৰ কোনো পধ্যেই সোমাব নোৱাৰে। আৰু এই খিৰিকীখনেৰে মানে এনেকৈ আমি মানে বান্দৰ সোমাব নোৱাৰাকৈ এনেকৈ বাঁহ কাঠি দিম আমি। ইয়াতে পাৰ চৰাইটো ওলাই যাব পাৰিব, বান্দৰ সোমাব নোৱাৰিব। গতিকে বান্দৰে হাতেৰে ঢুকিও নাপাব। গতিকে তেতিয়া কণীবোৰ বাচি যাব। সেইকাৰণে আমি এইটো কথা পকী ৰুমৰ ভিতৰত মানে কৰি ল'লোঁ। বাঁহৰ কৰিলে কি হয়, বাঁহৰ বেৰবোৰ মানে ফাঁক কৰি দিয়ে। ফাঁক কৰি দিয়াৰ কাৰণে আমাৰ অসুবিধা হয়। মই বাহিৰত সেনেকৈ কৰিছোঁ, কিন্তু মানে ফলপ্ৰসূ হ'ব পৰা নাই। মানে বান্দৰে কণীবোৰ লৈ গুচি যায়। সেইকাৰণে আমি চিন্তা কৰিলোঁ এইবাৰ যে মানে পকী ৰুমৰ ভিতৰত কৰোঁ। আৰু সানৰাইজ মাল্টি ফাৰ্মিঙৰ লগত এই সম্পৰ্কে আমি কিছু কথা পাতিছিলোঁ, তাতে তেখেতসকলে সেনেকৈ ধৰণৰ কথাখিনি কোৱাৰ কাৰণে মই এইখিনি আগবাঢ়িছোঁ। বাকী আছে কাম বহুত মোৰ, আৰু এইখিনি কাম মোৰ 2-3 দিনৰ ভিতৰত ওলাই যাব। ওলাই যোৱাৰ পিছত মই ইয়াত মানে পাৰ চৰাইবোৰ আনি ইয়াত লগাই দিম। আপুনি ভোট জলকীয়াৰ খেতি কৰিব বুলি আমি জ্ঞাত, কেনেকৈ কি কৰিছে অলপমান কওকচোন। মই ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিছোঁ এইবাৰ সানৰাইজ মাল্টি ফাৰ্মিঙৰ জৰিয়তে। বস্তাত মাটি ভৰাই ইয়াত তাৰমানে পুলিবোৰ ৰোৱাৰ কাৰণে কৈছে। গতিকে চাওঁ, চেষ্টা কৰি কেনেকুৱা হয়। আৰু বস্তাত কিয় ৰুইছে? বস্তাত ৰোৱাৰ কাৰণে এটাই, মানে কি হয়, আমাৰ এইবিলাক মাটি হ'ল মানে জলাপন মাটি। ইয়াত তাৰমানে কি হয়, পানী হয়। পানী হ'লে তাৰমানে কি হয়, মাটিত যদি পানীটো বেছি হৈ যায় নহয়, তাৰমানে ইয়াত যদি ধৰক জলকীয়া পুলিটো যিমান পৰিমাণৰ পানী লাগে, তাতকৈ যদি বেছি পানী হৈ যায়, জলকীয়াটো মৰি যায়। জলকীয়াটো মৰি গ'লে তাৰমানে কামেই নাই। সেইকাৰণে আমি সানৰাইজ মাল্টি ফাৰ্মিং এনেকৈ কৰাৰ কথা চিন্তা কৰি গ'লে। আৰু মানে মই বস্তাত ৰোৱাৰ বহুত কাৰণ আছে। প্ৰথমটো ক'লোঁ মই যে মানে পানী বেছি হ'লেও জলকীয়া মৰে, প্লাছ মানে কিছুমান কীট পতংগই আৰু কিছুমানে মানে গুৰিবোৰ কাটি দিয়ে। কাটি দিয়াৰ কাৰণে সেইটোৰ পৰা প্ৰটেকশ্যন হৈছে। এইটো মানে এটা কাম নহয়, তাৰমানে বস্তাত হ'লে কেইবাটা মানে ছাইডৰ পৰা তাৰমানে সুবিধা হয়। তাৰমানে সেইকাৰণে আমি বস্তাত কৰাৰ কথা চিন্তা কৰিছোঁ। আমি এইবিলাক পলি তাৰমানে সিঁচিছোঁ। সিঁচি আজি তাৰে কেইটামান পলি মই লৈছোঁ। কিছুদিন পিছত আমি পলিবোৰ ডাঙৰ হ'ব। ডাঙৰ হ'লে আমি আৰু এনেকুৱা বস্তা আছে, এই বস্তাবোৰত আমি ভৰাই এনেকৈ ৰোৱাৰ কথা।
ইয়াৰ পৰা আপুনি কেনেকুৱা ধৰণে লাভান্বিত হ'ব বুলি আশা কৰিছে? যোৱা বছৰ মই কৰিছিলোঁ, বানপানীৰ কাৰণে মোৰ অলপ অসুবিধা হৈ গ'ল। বানপানী হৈ গ'ল, হৈ যোৱাত মোৰ পুলিবোৰ গোটেই মৰি গ'ল। গতিকে এইবাৰ ভাবিছোঁ সেইকাৰণে যে পুলিবোৰ যাতে মই বানপানী হোৱাৰ আগত ইয়াৰ পৰা লৈ যাব পাৰিম। গতিকে বস্তাত সুবিধা হয় মোৰ। ইয়াত কিবা সাৰ ব্যৱহাৰ কৰিছেনে? ইয়াত বৰ্তমান মই সাৰ ব্যৱহাৰ কৰা নাই, কিন্তু পিছলৈকে কৰিব লাগিব। ইয়াত বৰ্তমান মই ইয়াত মানে হেৰি দিছোঁ, খলিহা দিছোঁ। খলিহাৰ গুড়ি কৰি ইয়াত মাটিটো সানি সেনেকৈ মই আগবাঢ়িছোঁ। আপুনি কিয় খলিহা ব্যৱহাৰ? খলিহাটোত এটা মানে সাৰ থাকে, সেইটো তাৰমানে ভোট জলকীয়াৰ কাৰণে বহুত ভাল। সেইকাৰণে খলিহাটো লগাইছোঁ। আৰু আপুনি এই মাটিখিনি কি পৰিকল্পনাৰে চহাইছে? খৰালি মাহত কৰা খেতিৰ কাৰণে চহাইছোঁ। ইয়াতে মই নহৰু লগাম, এইখিনিত নহৰু লগাম। তাৰে পৰা সেইখিনিত মই বিন খেতি কৰিম। তাৰ উপৰি এইফালে কবি থাকিব, মানে কবিৰ বীজবোৰ মই তাত সিঁচিছোঁ, তাত আছে। সেইখিনি অলপ ডাঙৰ হ'লে তাৰ পৰা আনি ইয়াত ৰুম। এইফালে আলু ৰুম অলপ, আৰু আগৰ পিনে অলপ বিলাহীৰ খেতি কৰিম বুলি ভাবিছোঁ। আৰু এইখিনিত কি কৰিব আপুনি? এইখিনিত মই নহৰু খেতি বহাম বুলি ভাবিছোঁ। আপুনি কেনেকৈ এই খেতিখন কৰিব, মানে দৰ্শকসকলৰ সুবিধাৰ্থে অকণমান দেখাই দিব নেকি? অঁ, দিব পৰা যাব। প্ৰথমতে মই মাটিটো এনেকৈ মানে কোদালেৰে মাটি তুলি লৈছোঁ। লৈ কিনে এতিয়া মই নাঙলেৰে এনেকৈ তাৰমানে বাতিবোৰ টানি দিম। ইয়াত মই 1 ফুট ডিষ্টেঞ্চ ৰাখিম। 1 ফুট ডিষ্টেঞ্চ কিয়? তাৰমানে 1 ফুট ডিষ্টেঞ্চ এইকাৰণে ৰখা যায়, মানে ইয়াতে কেতিয়াবা বন গজিব, গজিলে সেইবিলাক চাফা কৰাৰ কাৰণে সুবিধা হয়। আৰু কি হয়, মানে এটা নহৰুৰ পৰা আনটো নহৰুৰ যিবিলাক শিপাই লগ লাগিব দিব নালাগে। তেতিয়া তাৰমানে কি হয়, সাৰটো তাৰমানে কমি যায়। শিপাই লগ লাগিলে মানে গছে তাৰমানে সাৰটো কমকৈ পায়। সাৰটো কমকৈ পালে নহৰুটো ফল নহ'ব। সেইকাৰণে 1 ফুট ডিষ্টেঞ্চ ৰাখিলে 1 ফুটৰ ওপৰত তাৰমানে তাৰ যিবিলাক শিপা তাতকৈ দীঘল নহয়। এনেকৈ আমি এইখিনি এনেকৈ মানে বাতি টানি লওঁ। আহকচোন দৰ্শকসকল, আমাৰ মাজত এতিয়া উপস্থিত হৈছে ছানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ স্বত্বাধিকাৰী মানৱ দাদা। আমি একেলগে আপোনালোকক কেনেকৈ নহৰু ৰোপণ কৰে দেখাই দিম। দৰ্শকসকল, নহৰুটোৰ এইপিনে আমি ওপৰৰ পিনে দিছোঁ, আৰু এই গুৰিৰ পিনে আমি মাটিৰ তলত দিছোঁ, কিয়নো এইপিনে আগলি অংশটো ওলাই আহিব, কাণ্ডবিলাক ওলাব, আৰু এইপিনেৰে শিপাবিলাক বাঢ়ি যাব। এনেকৈ আপোনালোকে ৰোপণ কৰিব। প্ৰায় 5 ইঞ্চিমান দূৰত্ব ৰাখিব। আমাৰ কৃষক বন্ধু কুলেন বৰ্মন ডাঙৰীয়াই আমাক জনাইছে। ইয়াৰ মাজত তেওঁলোকে দূৰত্ব প্ৰায় 1 ফুট দূৰত্ব ৰখাৰ কথা কৈছে। এনেকৈ এখেতে গোটেইখিনিতে এই মাটিডৰাত তেখেতে নহৰুবিলাক দি দিব। এনেকৈ তেখেতে ৰোপণ কৰি অনাগত দিনত তেখেতেনো কেনেকৈ লাভান্বিত হয় আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম। নহৰু খেতি কৰি আপুনি 1 বিঘা মাটিৰ পৰা কিমানমান উপাৰ্জন আশা কৰে? বজাৰ যদি ঠিকে থাকে, বৰ্তমানতো বজাৰ এইবাৰ ঠিকেই আছে। এইবাৰৰ বজাৰ দৰত মোটামুটি 1 লাখ টকা ইনকাম কৰিব পাৰে, আৰামছে পাৰিব। নহৰু খেতিৰ কাৰণে আনুষংগিক কি বস্তুৰ প্ৰয়োজন হয়? ছাই লাগিব প্ৰথমতে, ছাই লাগিব। তাৰে পিছত আপোনাৰ মাটিটো যদি ধৰক ৰসটো কমি যায়, তেতিয়া পানী দিব লাগিব। পানীটো খুবেই প্ৰয়োজন নহৰুৰ কাৰণে। আপুনি ছাইটো কিয় ব্যৱহাৰ কৰে? ছাইটো মাটিত দিলে কি হয়, মাটিটো তাৰমানে ঢিলা কৰি ৰাখে। ছাইটো ঢিলা কৰি ৰাখিলে যেতিয়া নহৰুটো মানে ডাঙৰ হ'ব, তেতিয়া মাটিটো যদি টান হয়, টান হ'লে নহৰুটো নাবাঢ়িব। আৰু যেতিয়া ছাইটো থাকিব নহয়, ছাই থাকিলে মাটি ঢিলা কৰি ৰাখে। ঢিলা কৰি ৰাখিলে তেতিয়া নহৰুটো ডাঙৰ হয়। ছাই দিলে মাটিটো খৰ যায়, খৰ গেলি তাৰমানে নহৰুটো নাবাঢ়ে। সেইকাৰণে পানীটো দিব লগা হয়। ইফালে ছাইয়ে ঢিলা কৰি ৰাখিব, ইফালে ৰসটো দিব, পানীয়ে দিব। নহৰুটো 2টা পদ্ধতিৰে কৰিব পাৰি। আপুনি প্ৰথমতে মাটিটো আপুনি হেৰি কৰি ল'ব পাৰে, এই বীজটো দি উঠি ইয়াতে আপুনি জাবৰ দিব পাৰে। জাবৰটো এই কাৰণতে দিয়া হয়, মানে মাটিটোত ৰসটো যাতে ঠিকে থাকে, সেইকাৰণে জাবৰটো দিয়া হয়। আৰু নতুবা যদি পানীৰ সুবিধা থাকে, তেতিয়া মানে জাবৰ নিদিলেও হয়।
গতিকে এইবাৰ মোৰ জাবৰ অলপ কম হ'ব, গতিকে জাবৰ অলপ দিম আৰু বাকী জাবৰ নিদিয়াকৈ কৰিব লাগিব। আৰু ইমানখিনি জাবৰ এতিয়া পোৱা সম্ভৱ নহয়, পথাৰত মানে ধানবোৰ কাটিবৰ হোৱা নাইতো, হ'লে মানে ইয়াৰ পৰা কিছুমান নাৰ আনি ইয়াত দিব পাৰিলোঁ হয়। গতিকে যিহেতুকে নাৰৰ অভাৱ, গতিকে বৰ্তমান মই মাটি জাপিয়ে কৰিম। দৰ্শকসকল, আমি এখন নাৰ্চাৰীৰ পৰা উন্নতমানৰ দুবিধ কলৰ প্ৰজাতি আনিছোঁ। এখেতৰ কৃষিভূমিডৰাত আমি পৰীক্ষামূলকভাৱে কৰি চাবলৈ আমি লৈ আহিছোঁ। আহকচোন সেইসমূহ আমি ৰোপণ কৰোঁ আৰু ৰোপণ কৰাৰ পিছত তাৰ ফলাফলসমূহ আমি দেখাবলৈ আপোনালোকক অনাগত দিনত যত্ন কৰিম। ইয়াত আমি এতিয়া মানে এটা কলপুলি ৰোপণ কৰিম। এই পুলিটো ছানৰাইজ মাল্টি ফাৰ্মিঙৰ পৰা দিয়া উন্নত মানৰ কলপুলি এটা পৰীক্ষামূলকভাৱে ৰোপণ কৰি চাম। দৰ্শকসকল, এই পুলিটো G9 হাইব্ৰিড বেনানা হয়। ইয়াৰ আপোনাৰ ফলৰ বাকলিটো ৰঙা হ'ব আৰু ফলটো আমাৰ যিটো স্থানীয় ফলৰ সোৱাদ একেই থাকিব। আৰু এই কলপুলিডালৰ উৎপাদন আমি 4 মাহ পিছতে পাম বুলি আশা কৰিছোঁ। ইয়াতে আপুনি কি কি দিছে? ইয়াত আপোনাৰ ওলকবি আছে, এইখিনিত তাত বন্ধাকবি আছে, আগৰ পিনে আপোনাৰ মানে পিঁয়াজ আছে, পিঁয়াজৰ গুটি সিঁচা গৈছে, আৰু এই পাতবোৰ যে আছে তাত জলকীয়া আছে, তাত জলকীয়াৰ গুটিবোৰ মানে সিঁচা আছে। তাৰপৰি সিফালে আৰু ধনিয়াৰ কাৰণে অলপ ৰখা আছে। ষাঠি কিয় দিছে? ষাঠিটো এইকাৰণে দিয়া হয় যে জলকীয়াৰ গুটিটো বহুত তাৰমানে টান, বহুত টান হ'লে ইয়াত গাজাতে বহুত দিন টাইম লাগিলে ইয়াৰ মানে যিটো মানে পাতটো দিয়াৰ পিছত কি হয়, ইয়াৰ এটা উহুম ধৰে। উহুম ধৰিলে মাটিটো গৰম হয়, গৰম হ'লে মানে বীজটো ফাটি হয়। আৰু যদি গৰম নাপায় নহয়, ই নাফাটে। ইয়াত আপোনাৰ মোক ছানৰাইজ মাল্টি ফাৰ্মিঙে বন্ধাকবি আৰু ওলকবিৰ বীজ দিছিলে। এইখিনি মই ইয়াত মানে সিঁচিছোঁ, সিঁচি কিনে এতিয়া মানে অলপ অলপ ডাঙৰ হৈছে আৰু ক'ৰবাত 10-15 দিন গ'লে এইটো মানে ৰুব পৰা হ'ব। এতিয়ালৈকে ৰুব পৰা হোৱা নাই, হ'ব আৰু। এইবাৰ আমাৰ ছানৰাইজ মাল্টি ফাৰ্মিঙে SIR F1ৰ বন্ধাকবিৰ বীজ দিছে। এইখিনি আমি পৰীক্ষামূলকভাৱে কৰি চাওঁ, নতুন বীজ। দৰ্শকসকল, আজি আমি আমাৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অনাগত দিনত আমি ইয়াৰ ফলাফলসমূহ দেখুৱাবলৈ যত্ন কৰিম। আৰু আপোনালোকেও যদি বিচাৰে ছানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ সহযোগত খেতি কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনবিলাকতো আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।